নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনিকাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে দেহীহঁতৰ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা। সেইবাবে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিদায় দিবৰ বাবে এখনি সভা অনুষ্ঠিত কৰা হৈছে। এয়া সকলো বহি আছে ছাত্ৰ ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। এয়া দেখিছেনে, আমাৰ বিদায় হোৱা লাগি এইকেইজনী আমাৰ দেহী মৰমৰ বা কেইজনী। পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভাৰ লগতে বিদ্যালয়ৰ যি বাৰ্ষিক ক্ৰীড়া অনুষ্ঠিত কৰা হৈছিল তাৰো বঁটা বিতৰণী অনুষ্ঠানটো আজিয়ে পাতি দিয়া হ'ব। সেইবাবে আমাৰ এয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী আৰু উপসভাপতিয়ে এয়া পুৰস্কাৰবিলাক চিজিল লগাই আছে। আৰু এয়া দেখিয়ে মৰমৰ বা দুজনীলৈ সৰুকৈ উপহাৰ এটা দিছে। আৰু মৰমত এই বাকেইজনী তাই বৰ মৰমৰ আছিল। আজি তাইৰ মনটো বৰ বেয়া, যিহেতু বাকেইজনী যাবগৈ, দাদাহেঁতো যাবগৈ। সেইবাবে বিদায় সভালৈ বুলি আমাৰ মৰমৰ ৰঞ্জিতা বাইদেউ আহিছিল। বাইদেউ অহা দেখি সকলো ছাত্ৰ ছাত্ৰী খুব ফূৰ্তি, বাইদেউক আগবঢ়াই আনিবলৈ সকলো দৌৰিছে। এয়া দেখিছেনে। বাকী এয়া বঁটা বিতৰণী অনুষ্ঠান চলি আছে। আৰু বঁটা বিতৰণী অনুষ্ঠান শেষ হৈ যোৱাৰ পাছতে এয়া দেহী আৰু দেহীতকৈ ওপৰ ক্লাছৰ বা এজনীৰ লগত তাই লগতে নাচিছে আৰু অলপমান, যিহেতু নাচিবলৈ মন কৰিলে সেইবাবে। আৰু এয়া আমাৰ নৃত্য পৰিৱেশন কৰিছে পঞ্চম শ্ৰেণীৰ ছাত্ৰী নুজত খানৰ দেউতাক। বহুত ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰিলে, ভাল লাগিল সঁচাকৈ। শেষত পঞ্চম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। তোমালোকে ভালদৰে আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ। বাকী আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।